চাওক ঢোলে চাত বজাই চাওক তাবালা কি মজা লাগিছে এয়াই হৈছে 8 টকা 7 টকা কিমান টকা লৈ আছে চাও হাতত এইয়া বয়ফ্ৰেণ্ডে ফোন কৰিলে কল আলত কথা পাতিছ মৰমত মাতিছো হে তোমাক জানে মনি হে তুমি মোৰ বুকুৰে ঐ হীৰা বাখৰ মনি ঐ কতেনো গৈ আছিলা হে বিচাৰি ঐ নমস্কাৰ বন্ধুসকল পোনপ্ৰথমে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি ক'ৰবাত ভিডিঅ'টো আৰম্ভ কৰিছোঁ আপোনালোকে গম পায়নে এয়া চাওক পথালিবাম গোহাঁইগাঁও আৰু পথালিবাম গোহাঁইগাঁও গেটৰ পৰাই আজি ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আৰু চুলিখিনি পূৰা জবলা হৈ গ'ল মানে হেলমেট পিন্ধি আহিছিলোঁ গতিকে চাওক এইফালে হেলমেট গাড়ী বাইকত আছে আৰু এতিয়া আকৌ হেলমেট পিন্ধি কিনে যাম আৰু এইফালে যাম মই এতিয়া ক'ত গম পায়নে আপোনালোকে এই ছাইডৰ পৰা যদি আহোঁ অকণমান হ'লেও মানে ডাইৰেক্ট মেইন ৰোড হৈ যালে মানে অকণমান দূৰ হয় আৰু এই ছাইডৰ পৰা যালে মানে অকণমান মানে ওচৰ হয় আমি এতিয়া যাম মৰাণ ৰাঙলী আৰু মৰাণৰ মোৰ বন্ধু এজন যাব মৰাণৰ কোন বন্ধু যাব ভিডিঅ'টো চাই থাকিলে আপোনালোকে গম পাই যাব পূৰা আজি ধামাকা হ'ব ভাইটি কি খবৰ মই ঘৰৰ পৰা ঘৰলৈ যাওঁ হে হে ইউটিউব চেনেলটোৰ নাম দীপ দা ব্লগ নমস্কাৰ ভাল লাগিল পাই মোৰো ভাল লাগিল দিয়া চাবা দেই দীপ দা ব্লগ দীপ দিচাং দেউৰী আৰু যিয়ে কি নহওক আৰু এতিয়া আমি যাম আৰু বন্ধুক একদম ডাইৰেক্ট মৰাণত লগ পাম আৰু বহুত কিবা কিবি আজি হ'বলৈ গৈ আছে গতিকে কি হ'ব নকওঁ কিন্তু ভিডিঅ'টো চাই থাকিলে আজি গম পাব পূৰা ধামাকা হ'ব আজি কিন্তু এতিয়া হেলমেটটো লগাই লওঁ যিটো গৰম ভাইটিকেইটা আকৌ ঘূৰি আহিলে বাই বাই দিছিলোঁ চেনেল ছাবস্ক্ৰাইব কৰিম বুলি কৈ আকৌ ঘূৰি আহিছে দীপ দা ব্লগ বুলি আছে হা চাবা তোমাৰ ঘৰ ক'ত মই গাইছোঁ হা হা লগৰী গাঁও অলগুৰি গাঁও কি পঢ়ি আছা এবাৰ 10ত তুমি কিহত পঢ়িছা 9 9 অঁ ভালকৈ পঢ়িবা অঁ চলি চাইছা নি এই নাই হ'ব নাই দেই চলি নাচাবা দেই অঁ তুমি চাইছা নি নাই নাই আছোঁ পঢ়াত মন দিবা দেই অঁ আৰু এতিয়া ভাইটিকেইটা চেনেলকেইটা ছাবস্ক্ৰাইব কৰি দিবলৈ কৈছে মোৰ চেনেলকেইটা গতিকে ছাবস্ক্ৰাইব কৰি দিওঁ মোবাইলটো দিছে কৰি দিয়ক দাদা বুলি গতিকে চাই থাকিবা এনেকৈ আহি পালোহি মৰাণ টাউন আৰু মৰাণ টাউনৰ পৰা অকণমান আগত আছোঁ আমি এতিয়া উশাপুৰত আৰু উশাপুৰ সৃষ্টি ভণ্টিহঁতৰ ঘৰত এইফালে আছে আমাৰ সৃষ্টি ভণ্টি ঠিকে আছানে অঁ আমালৈ চাহ আনি দিলে আমি এতিয়া চাহ খাম বাৰু লাহেকৈ এইফালে আছে বন্ধনী ভালে আছানে বঢ়িয়া আৰু এইফালে আছে মানে উৎপল ভাগৰ ৱাইফ হৈছে এইফালে বন্ধনীৰ নামটো কি হয় বন্ধনীৰ নামটো জাহ্নৱী জাহ্নৱী আজি প্ৰথম কেমেৰা আগত ওলাইছো দেই মই ইমান দিন ভিডিঅ' বনাইছো কিন্তু দেখুওৱা নাই আজি কিন্তু দীপে একদম আজি মোৰ কপাল মানে প্ৰথম মোৰ তাত ওলাই গৈছে কিয় দেখুওৱা নাছিলে কোৱাচোন দেখুওৱা নাছিলো মানে কাৰণ আছে মানে তোমাৰ নিচিনা যেতিয়া ছাবস্ক্ৰাইব হ'ব তেতিয়া দেখাম বুলি ভাবি কিয়া বাত হে নাই এতিয়া তোমাৰ ছাবস্ক্ৰাইব মোতকৈ দুগুণ ওপৰত গুচি যাব লাকি মানে এইটো কাৰণে লুকুৱাইছে বৌ গম পাইছা নাই তুমি কথাটো জানা নাই কি কাৰণে তোমাক লুকুৱাই থৈছে যাতে এতিয়া ক'ৰবাত ঘূৰি ফুৰা হয় অঁ তোমাক বিয়া পাতিছো বুলি ক'লে বেলেগ ছোৱালী ঘূৰি নাচাব নহয় হয়নে নহয় কথাটো নহয় আমাৰ নিচিনা ডাইৰেক্ট অপেন হ'ব লাগে ডাইৰেক্ট দেখাই দিব লাগে আজিৰ পৰা দেখাবিনে আজিৰ পৰা দেখাম আজিৰ পৰা ব্লগ ষ্টাৰ্ট কৰিমতো আজিৰ পৰা মানুহজনে সদায় উলিয়াব লাগিব দেখাম আজি ব্লগৰ পৰা যদি নোলাই নহয় কথা বেয়া হ'ব চিধাই ফোন কৰিম ন ওলাম বুলি ক'বা দেই অঁ সৃষ্টিক কোৱা এতিয়া কোন হয় আমাৰ উৎপলৰ কোন হয় একমাত্ৰ ভণ্টি ঐয়া বয়ফ্ৰেণ্ডে ফোন কৰিলে কল আলত কথা পাতিছ বাৰু যিয়ে কি নহওক আৰু এইফালে আমাৰ চাহ আহি গ'ল একাপ মোৰ লাল চাহ চিঙৰা আৰু বিস্কুট চাহ আছে আৰু এইফালে উৎপল চাহ খোৱা এইফালে উৎপল এখন আৰু এতিয়া আমি ইয়াৰ পৰা যাম আৰু এটা জেগাত শ্ৰদ্ধা ঘৰলৈ যাম শ্ৰদ্ধা ঘৰ ক'ত আৰু কিয় যাম সকলোবোৰ গম পাই যাব পূৰা সাংঘাতিক ধৰণৰ হ'ব আজি ভিডিঅ' গতিকে ইয়াতে আমি বেছি দীঘল কৰিলে বেয়া হ'ব হয় নাই অঁ ডাইৰেক্ট চাহ তাহ খাওঁ পূৰা ধামাকা দিম আজি দেই আৰু এনেকৈ এতিয়া আমি আহি আছোঁ উৎপল আৰু মই এইফালে উৎপল আৰু এতিয়া এনেকৈ ধুনীয়াকৈ গৈ আছোঁ পূৰা বতাহকৈ বাগানৰ এৰিয়াৰ মাজে মাজে এইফালে চাওক গৈ আছোঁ পূৰা বিন্দাছ লাহে লাহে আহিছোঁ বাৰু বহুত স্পীডত নাই অহা এতিয়া আমি আহি পালোহি ককাইদেউহঁতৰ ঘৰত ক'ত পালোহি গম পায়নে আপোনালোকে এতিয়া চট চাবন বুলি কয় ককাইদেউৰ নাম গতিকে সকলোৱে চিনি পায় আৰু যিসকলে পাইছে আৰু যিসকলেও নাই পোৱা ভিডিঅ'টো চালেই গম পাব মই আগৰ ব্লগতো মোৰ লগত আছে ককাইদেউৱে আৰু এয়া হৈছে ককাইদেউৰ ঘৰ আৰু আমি বাইক চাইক ইফালে ধুনীয়াকৈ ৰাখি ল'লোঁ আৰু আমি ভিতৰত বহি চাহ তাহ খালোঁ অলপ কথাও পাতিলোঁ তাৰপৰা ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰি দিছোঁ আৰু এতিয়া ভিতৰলৈ গৈ ককাইদেউ বৌ সকলোকে দেখাম আৰু আপোনালোকক দেই চাই থাকিব এফালে আছে আমাৰ চট ককাইদেউ কেনেকুৱা খবৰ ভাল ভালে আছা ন
পুৰা আছো মানুহ পুৰা 8 টকা 7 টকা 20 টকা 14 লপা বুলি কয় আমাৰ 20 টকা নহয় বাৰু 14 লপা নহয় 8 টকাও নহয় টকা নাই আমাৰ 8 টকা হলে 7 টকা থাকে বুলি কয় কিন্তু চৰ্দা এইফালে চাওক ঢোলে চাত বজাই চাওক তাবালা কি মজা লাগিছে এয়াই হৈছে 8 টকা 7 টকা কিমান টকা লৈ আছে চাওঁ হাতত নাই নাই টকা নাই দে খালী হৈ আছে আকৌ কথা এষাৰ কয় 8 টকা 7 টকা হয় নে কি হ'ব নি ক'লে আছে কিন্তু তুমি লুকুৱাই থৈছা হয় নে নহয় বয়ে থৈছে থৈছে কৈছা বহুত পইচা থৈছা ন বাৰু কেনে এতিয়া কি কামত ব্যস্ততা এইকেইদিন মানে কিবা এই স্কুল কিবা থিম চং কেইটামান কামত ব্যস্ত হৈ আছো আচ্ছা আচ্ছা তাৰপৰা পূজা আগতে গানবিলাক আহি কৰি আছো কাম কৰি আছো বঢ়িয়া 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 আৰু এটা কথা ক'ব লাগিব মানে বিশেষকৈ ককাইদেউক মই আজি চিনাকি কৰি এতিয়া কোনো কাৰণে নাই আগতে মোৰ ভিডিঅ' আপোনালোকে পায়ে আছে ককাইদেউৰ লগত গতিকে আকৌ এবাৰ বেলেগকৈ মানে চিনাকি নিদিওঁ গতিকে ডাইৰেক্ট আজি এনেকৈ কথা পাতিছোঁ আৰু এইফালে ককাইদেউ ভাগৰ ল'ৰা ঠিক আছেনে গানটো গাই দিয়া গান এটা গাই দিয়া বাপেক লিখে গান পুতেক গাই গান মানে বাপেকে ধুনীয়া গান লিখে পুতেকে এতিয়া ছিংগাৰ হ'ব লাহে লাহে গাই দিয়া এটা যিকোনো এটা গাই দিয়া পুৰা হেভি এটা দি দিয়া তোমাক চৰি এৰি যাব নেকি এৰি যাব নিদিবা একদম টাইটকৈ গোবা মাৰি থবা দেই ধৰিবা নাই অঁ গোৱা বাৰিষা পথাৰতো ভনীত সেইটো না গাব নহয় গোৱা এই দেহমাই হালে বাম গাব হালে বাং নাচনী কিমান খাম আইয়া দিয়া লাহে লাহে গাই থাকিবা দেই সদায় অলপ প্ৰেক্টিচ কৰিবা নামটো কি তোমাৰ হে হে ৰ'দ কি লিখা দেউৰী দেউৰী তুমি টাইটেল কি লিখা চাংমাই কি হয় গেদি বাৰু অলপ জমিছে সৰু ল'ৰা বুপুৰা জমাই আছে আৰু শ্ৰদ্ধা বহুত বেছি ভাল লাগিল আমি ইয়াতে বহি বহুত লেকচাৰ মাৰিলোঁ আৰু বৌক দেখাম বুলি ভাবিছিলোঁ বৌয়ে কিন্তু নোলাওঁ বুলি কৈছে কি ক'বা উপায়টো নাই হ'ব আৰু বেলেগ এটা ভিডিঅ'ত আকৌ দেখাম আৰু শ্ৰদ্ধাই কি কাম কৰি আছে আৰু বহুত কিবা কিবি কৰি আছে কিন্তু বেলেগ এটা ভিডিঅ'ত এদিন ক'ম আপোনালোকক আজি এৰিম আৰু এতিয়া বাই বাইটো দি লওঁ বাই বাই টাটা 8 টকা 7 টকা পইচা বেছি নোলোকোৱা বা কোনোবা দিন ডকাইত কৰি দিম তোমাক আৰু এনেকৈ আমি ককাইদেউহঁতৰ ঘৰৰ পৰা আহি আছোঁ এতিয়া বিশ্ৰামপুৰৰ পৰা এতিয়া আমি ওলাইছোঁ মানে বিশ্ৰামপুৰৰ পৰা এতিয়া যাম আমি মৰাণজান বৰ চহৈকিলে এতিয়া আমি গৈ আছোঁ আৰু বিশ্ৰামপুৰৰ পৰা মৰাণজান বৰ চহৈকিলে কমেও 6-7 কিলোমিটাৰ বুলি কৈছে আমি ভালকৈ গম পোৱা নাই দাদা এজনক সুধিছিলোঁ তেতিয়া কৈছে আৰু আমি এতিয়া গৈ আছোঁ এইফালে বন্ধু আগে আগে গৈ আছে মই পাছে গৈ আছোঁ মানে লাহে লাহে গৈছোঁ আৰু ৰাস্তাটো এইখিনি বেয়াটো অলপ আমি আহি পালোঁহি এতিয়া বৰ চহকী গাঁৱত আৰু মই যিখন গাঁও কৈছিলোঁ সেই গাঁওখন আমি পাৰ হৈ আহি কিনে এতিয়া বৰ চহকী গাঁৱত পালোঁহি চুম্পী বা ঘৰত আৰু চুম্পী বা ঘৰত কোন কোন আছে মই আপোনালোকক ক'ম বাৰু আৰু চুম্পী বা কিন্তু বহুত ধুনীয়া গান গায় গতিকে চুম্পী বা ঘৰত বহুত দিনৰ মূৰত আজি আহিলোঁ আগতেও মাতিছিলে কিন্তু আহিব পৰা নাছিলোঁ আজি যেতিয়া নেকি আহিছোঁ এপাক সোমাই যাওঁ লগৰটো কাম এটা আছে মোৰো আছে বুলি ভাবি আৰু আহি গ'লোঁ আৰু তাকে এতিয়া মই এইফালে দেখাম আমাৰ চুম্পী বা এইফালে চকীলৈ আহিছে এতিয়া এইফালে আমাৰ ষ্টেণ্ড ঠিক কৰি আছে আমাৰ উৎপল কৰিছা কৰা এইফালে স্কুটি এটা আছে এয়া আমাৰ মৰম লগা চুম্পী বা এজনী আৰু এয়া হৈছে বা নমস্কাৰ কেনেকুৱা খবৰ ভালে আৰু দেই বহুত দিনৰ তোমাক সদায় মাতি আছো তুমি নাহাই আজি আহি গ'লোতো ভাল লাগিছে আজি আমি কিমান দিনৰ মূৰত আকৌ লগ হৈছোঁ বাৰু 1 বছৰ বেছি হ'ল নেকি 1 বছৰ বেছি হ'ল নাই লগ পাইছোঁ মই 7 দিন চেপনৰ দিনাখন লগ পাইছোঁ আকৌ আজি লগ পাইছোঁ কিন্তু তেতিয়া সিমান কথা পতা নহ'ল আজি আহি আছিলোঁ পুৰা মৰম লগা হৈ গৈছে চা পঢ়া শুনা শেষ হ'ল কিনে পঢ়া শুনা এতিয়া BA শেষ কৰিছোঁ আৰু ৰিজাল্ট দিয়া নাই ৰিজাল্ট দিলে কি হয় আৰু আমিতো গান পুৰা শুনি আছোঁ পুৰা বা প্ৰগ্ৰেম কৰি আছে গতিকে ব্লগটো বনাইছোঁ যেতিয়া নেকি গান এটা নুশুনিলেতো নহ'ব গতিকে অকণমান আমি শুনিম গান এটা গাই দিম একদম পুৰা আপুনি মানে যাৰ প্ৰেমত পৰি আছে এতিয়া তাৰ প্ৰেমত ভাবি কেনে প্ৰেমৰ গান এটা গাই দিয়া দেই প্ৰেমৰ গান প্ৰেমৰ গান এটা প্ৰেমৰ গান তেনেকেই কি গান যি হ'লেও কিবা এটা গাই দিছোঁ করে ডুবে যা বলিয়া বতাহে উড়াইল
যায় মোক শীৰ জোনৰ হেমেকা পোহৰ আঁতৰি যায় আজি মোৰ তোমাৰে ছবি আকো দৃশ্যপটত কিবা ভাল লাগি যায় সেই ক্ষণত উৰুৱাই লৈ যায় মোৰ মনক উৰুৱাই লৈ যায় মোৰ মনক কি মজা সুৰ কিমান ধুনীয়া চাওক আপোনালোকে ভাবক কমেণ্ট কৰিব দেই কেনেকুৱা লাগিছে হ'লেও এৰাত নাই আৰু এতিয়া আমাক লাগিবই একদম কালি তেলে পুৰি মেলি বেয়া লাগি গৈছে ছোৱালীজনী কেনেকৈ পুৰিবলৈ পালে কালি লেটা ভাজিছিলো লেটা অকলে খোৱাৰ কাৰণে হ'ল এইটো এইকাৰণে আমাকো দিব লাগে গম পাইছানে বাৰু যিয়ে কি নহওক কিন্তু বিহু অকণমান হ'লেও শুনিম অলপ বিহু অলপ পূৰা নাচো লগা অকণমান হ'লেও এটা কলি হ'লেও শুনিম মান দিয়া মৰমত মাতিছো হে তোমাক জানে মনি হে তুমি মোৰ বুকুৰে ঐ হীৰা বাখৰ মনি ঐ কতেনো গৈ আছিলা হে বিচাৰি ঐ ফুৰালা হে কতেনো গৈ আছিলা হে বিচাৰি ঐ ফুৰালা জানো কিয়নো তুমি মোক বলিয়া কৰিলা জানো কিয়নো তুমি মোক বলিয়া কৰিলা চুম্পী বাক ল'ৰা এটাই বৰ বেয়া বলিয়া কৰিছে ন আজি গম পাইছো কৈ ল'ৰা হয় কৈ দিয়া নহ'লে আজি কোনে বলিয়া কৰিছে নাই কোনো ল'ৰা নাই এতিয়ালৈকে বাৰু যিয়ে কি নহওক সঁচাকৈ বহুত বেছি ভাল লাগিল এতিয়া বাকী কামটো কৰিলে আকৌ লগ পাতিম হয় নাই আৰু আমাৰ ভাইটি এটা আছে আহাচোন এফালে চুম্পী বা ভাগৰ ভাইটি কি পঢ়ি আছে ভাইটি মেট্ৰিক দিছিলোঁ মেট্ৰিক দিছিলা কেনেকুৱা হ'ল ঠিকেই এই হ'লেও কিবা কিবি এনেই কিবা কিবি মানে ছেকেণ্ড একো নাই দিয়া পাৰ্টি চাৰ্টি হ'ল নাই পাৰ্টি চাৰ্টি হ'ল ন অকলে খালা বঢ়িয়া ভাল লাগিলে অকলে খাবলৈ অকলে আৰু সকলোকে টাটা বাই বাই দি এতিয়া আহি গ'লোঁ মই একদম মৰাণ টাউন আৰু তাতে ভাত খাবলৈ ৰখাইছিলে কিন্তু ভাত চাত নেখালোঁ নাখালে মানে মোৰ দেৰি হৈ যাব বুলি টাউনতে কিবা এটা খাই ল'ম সেইকাৰণে সিহঁতকে চবকে টাটা বাই বাই দি আহি গ'লোঁ এতিয়া কিবা এটা খাওঁ বুলি এইফালে চাওক গোটেইখিনি দেখাই দিছোঁ এবাৰ এইফালে কাছাচ নাম 10 টকা দি দিব 10 টকা দি দিব অঁ আৰু তাৰপৰা কণী এটা খাই দিওঁ আৰু কি খাওঁ খাব লাগিব কিবা এটা ভোক লাগি আছে পূৰা আৰু খাই বৈ চিধা ঘৰলৈ যাম আৰু ভিডিঅ'টো ইয়াতে আজি সমাপ্ত কৰিম কাৰণ বহুতখিনি দীঘল হৈ গ'ল আজি ভিডিঅ'টো গতিকে এইখিনি আকৌ এবাৰ দেখাই দিছোঁ খাই লওঁ কিবা এটা তাৰপিছত বাই বাই আকৌ অন্য এটা ভিডিঅ' আপোনালোকক আকৌ এবাৰ লগ পাম